অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে আহি গ'লে এক ডাঙৰ খবৰ, কাৰণ অহা আগষ্ট মাহৰ ৩ তাৰিখে অসমৰ ৪০ লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। চ' আপোনালোকে ইমান দিন অপেক্ষা কৰাৰ পিছত এই অপেক্ষাৰ অন্ত অহা আগষ্ট মাহৰ ৩ তাৰিখে পৰিব। চ' আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ। আপোনালোকে আগষ্ট মাহৰ ৩ তাৰিখে আপোনালোকৰ পঞ্চায়তত যাব আৰু এই যেটো অনুষ্ঠান হ'ব যে একেলগে একেদিনাই ৪০ লাখ মহিলাৰ একাউণ্টত এই অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰ কৰিব। আপোনালোকে সম্পূৰ্ণ প্ৰগ্ৰামটো বা অনুষ্ঠানটো আপোনালোকে নিজৰ পঞ্চায়তত বহি উপভোগ কৰিব পাৰিব। চ' আজি আপোনালোকক এইখিনি ইনফৰমেশ্যন আছিল দিলোঁ। যদি ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে চাই আছে গ্ৰাম ইনফটেক চেনেল। যদি ফ'ল' কৰা নাই এতিয়াও আপোনালোকে ফ'ল' কৰি দিয়ক আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম।